Hi, namaskar. Swagatam janaisu Linton Saikia YouTube channel লৈ আৰু আজি এটা সাংঘাতিক স্পেচিয়েল ব্লগ বনাব গৈ আছো আমি কেইজনমান লগৰ লগ লাগি পথাৰৰ ফালে আমটেঙা খাব গৈ আছো আৰু আমাৰ ঘৰৰ দুজন ওচৰৰে ল'ৰা দুজন আছে আৰু সিহঁতে দুজন আমাৰ ঘৰলৈ আহিছে আহি পিছফালে আমটেঙা পাৰিব গৈ আছে আৰু যাওঁ বলক আমটেঙা পাৰিবলৈ আমটেঙা পাৰাৰ পিছত যাম পথাৰলৈ ভিডিঅ'টো শেষলৈকে চাব আমটেঙা খোৱা পৰ্যন্ত সকলো দেখাম এন্ডলৈকে ভিডিঅ'টো চাব আৰু ইয়া ময়ূৰে আম পাৰি আছে আৰু আম চাম লৈ আমি যাওঁ পথাৰলৈ বাকি দুজন লগৰ গ'ল আৰু কেইজনমান ৰখি আছে পথাৰত যাবলৈ আমাৰ লগত সেইকাৰণে যাওঁ আৰু সুন্দৰ পৰিৱেশৰ মাজত আমি আজি খামগৈ আম আৰু চাওক আমাৰ মহাশয় দুজনে মোবাইলত ব্যস্ত হৈ আছে আকাশৰ তৰা লিখি হেজাৰ সপোন ৰচা আশাৰ নিৰাশাৰ নদীতে হেৰাই যোৱা জীৱনৰ জটিলতাত থমকি আৰু আমবোৰ কাটি আছে পিহনাত পিচি আছে আৰু আমবোৰ দেখি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নিশ্চয় ভালেই লাগিব নালাগে নাহি বিহুমৰণি মোৰ নুপুৰো আৰু বিচাৰি জীৱনে কি দিলে আৰু কি নিদিলে নাথাকো অতীত সাৱতি যাম আজি আগুৱাই ভিডিঅ' কল লগৰ এটাৰ লগত আৰু চাই আছে আম টেঙা কাটা বেছি সময় নাই টেঙা কাটি হ'ব এতিয়া
আৰু আমাৰ এইজনলৈ চাওক পুৰা আমগুটি খাই আছে চাওক এইজনা ৰাতি হৈ গ'ল খাবলৈ হ'ল আৰু আমি এতিয়া খাওঁ চ' ফ্ৰেণ্ডছ আহি পালোহি ঘৰ আৰু তাত ব্লগ বনোৱা নহ'ল কাৰণ পুৰা জ্বলা লাগিল ঘৰলৈ গুচি আহিলোঁ পুৰা পানী খাবলৈ পেট এতিয়াও পুৰণি ধৰিয়ে আছে সেইকাৰণে তাত ব্লগ বনোৱা নহ'ল আজিলৈ ব্লগটো ইমানেই আছিলে চ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইবটো কৰি দিব কাষত থকা বেল আইকনটো দবাই দিব আৰু আপোনালোকে মৰম দিয়ক যাতে আৰু ভাল ভাল সুন্দৰ সুন্দৰ ব্লগ আপোনালোকৰ মাজত দিব পাৰোঁ তাৰে কামনা কৰিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে আপোনাক কৈছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু তেনেহ'লে লগ পাম নতুন ভিডিঅ'ৰ লগত আজিলৈ আহিছোঁ চিলেন বাই বাই টাটা